নামটো কি আছে আপোনাৰ? মোৰ নাম সুনীল বৰ্মন। সুনীল বৰ্মন ন? হয়। এই মাৰ্কেটৰ নামটো কি? দৰ্জৰী চেণ্টাৰ। টডেৰী চেণ্টাৰ। হয়। দাদা দোকানৰ খবৰ কওক। ভালেই। ভালে। নামটো হয়। কি আছে আপোনাৰ? মোৰ নাম সুনীল বৰ্মন। সুনীল বৰ্মন ন? হয়। এই মাৰ্কেটৰ নামটো কি? দৰ্জৰী চেণ্টাৰ। টডেৰী চেণ্টাৰ। হয়। আপোনাৰ এনে ইয়াত দোকান খোলাই কিমান বছৰ? এনেকে 10 বছৰমান হ'ল নেকি। 10 বছৰ না? এইটোতো দুটা নদী পাৰ হ'ব লাগিব ইফালে যিহেতু লাইমুখুৰী গ'লে নহয় জানো? হয়। বৈকুণ্ঠপুৰ গ'লে বা জোনাই গ'লে। হয়। মাল কেনেকুৱা আনে আপোনালোকে? মাল মানে নাৱত পাৰ হ'ব লাগে আমাৰ দুটা নদী। দুটা নদীও মানে নাৱতে পাৰ হ'ব লাগে। বহুত কষ্ট, বাৰিষাত বহুত কষ্ট। খৰালিত মানে অলপমান সুবিধা হয় আৰু। আৰু খৰালিত হ'লেও তো বোলে অটো চটো কিবা কিবি ব্যৱস্থা নাই। ব্যৱস্থা এই জবৰদস্তিকে মানে হেৰি কৰিলে মানে হয় ব্যৱস্থাটো। একদম জবৰদস্ত কৰিব লাগিব। জবৰদস্ত কৰিব লাগিব। নিজৰ ব্যৱস্থা ল'ব লাগিব। নিজৰ ব্যৱস্থা লগতে মানে ঠেলি নাৱত উঠাবগৈ লাগিব। এনে ইয়াত কোনটো গাঁৱৰ ইয়াত বজাৰ কৰিব আহে এনে? ইয়াত ক'বলৈ গ'লে এইটো বৰিয়া চাপৰি ৰাণ সিং এনেকে গোটেই অল মেচাকি এৰিয়াটোৱে আৰু। মেচাকি এৰিয়াৰে ইয়াত মেইন চেণ্টাৰ আৰু না? মেইন চেণ্টাৰ। শনিবাৰে বজাৰ হয়। শনিবাৰ বজাৰ হয়। এনে এতিয়াতো দোকান দি দিছে আপোনালোকে নহয় জানো? বহুত কেৰিং চাৰ্জ পৰে। আপোনালোকেতো তাৰ পৰা হ'লচেল আনে ঠিকেই। হ'লচেল আনো। হয় নহয়? তাৰ পৰা ৰেটৰ মতেহে বিক্ৰী কৰিব লাগিব আপোনালোকে। ৰেট মতে বিক্ৰী কৰিব। আকৌ ৰেট হিচাপত নহ'লে আকৌ বেলেগে আকৌ কাষ্টমাৰে আমাক উল্টাকে ধৰে নহয়। আপোনালোকে বহুত কষ্ট হয় ন? বহুত কষ্ট বহুত। মানে বেনিফিটটো খুব কম পায়। কম। বেনিফিটটো একদম নাই বুলি ক'ব লাগিব। যিহেতু যি দেখিছোঁ য'ত এনেকে কেৰিং চাৰ্জ আপোনালোকৰ হয়তো গাড়ীৰ লগত ডাইৰেক্ট ঘাটলৈকে ল'ব লাগিব। আৰু নাও ভাড়া আছে, দুটা নাও আৰু নাও পাৰ হৈ আৰু ভাড়া ল'ব লাগিব। একো নাথাকে আমাৰ তাত। যদি আমি এতিয়া পেট্ৰল 100 টকাত আনো আমি ডিপুৰ পৰা, ইয়াত 110 টকাত বিক্ৰী কৰোঁ। সেইটোও আমাৰ নাথাকেই। হিচাপ কৰিলে 10 টকাটোও নাথাকে মানে মাত্ৰ আপোনালোকে ৰাইজৰ সেৱা কৰি আছে। ৰাইজৰ সেৱা কৰি আছে মানে ৰাইজৰ সুবিধাটো মেইন কথা এইটো। মই তাৰ কাৰণে আপোনালোকৰ পৰা অলপ জানিব বিচাৰিলো যে সেইটোৱে যি দেখিছো আমিও আহিছো গম পাইছো ইয়াততো দোকান দিয়াৰ মানুহ খুব মানে ৰাইজৰ সেৱা এজন ব্যক্তি হ'ব লাগিব নহয় জানো? ইয়াত ৰেটৰকৈ বেছি ল'ব নোৱাৰিব। আজিকালিৰ মানুহ চবেই জানে নহয় জানো? আপুনি কষ্ট কৰিছে নকৰিছে সেইটো নুবুজে নহয় জানো? আপোনাৰ পৰা মাল কিমান আছে ৰেট কিমান আছে সেইখিনিয়ে ন? সেইটোৱে এনে কাষ্টমাৰে ৰেট হিচাপতে মানে মালটো বিচাৰে। আকৌ আমি ৰেট হিচাপত দিলে আমাৰ একোৱেই নাথাকে। আকৌ নিদিলেও নহয়। উপায় নাই দিবই লাগিব। তেওঁ আপোনালোকে যি পায় তাৰ লগতে চলি আছে। এনেকে চলি আছে। পৰিয়াল কেইজন আপোনাৰ? মোৰ 11 জন। 11 জন মানে হেৰি 13 জন। 13 জনৰ পৰা মানে এতিয়া বাকীবিলাক এনেকে দূৰত গ'ল। এতিয়া 11 জনটো আছে জমাকে। এই গোটেই পৰিয়াল খেতি বাতি আৰু এইটো দোকানটোৰ ওপৰত নিৰ্ভৰ। তাৰপিছত আপোনালোকৰ ইয়াত স্কুল কলেজ পঢ়িবৰ কাৰণে ইয়াত স্কুলটো এইটোলৈকে যেনে চুচৰি বাগৰি আছে আৰু এইটোলৈকে না? তাৰপিছততো আৰু সুবিধা নাই। সিপাৰ পাৰ হ'ব লাগিব। আমাৰ দুখন নদী পাৰ হ'লেহে আমি সুবিধাটো পাওঁ। যিকোনো জীৱনত ইয়াত শিক্ষাৰ পৰা বিভিন্ন ধৰণৰ বহুত সমস্যা আছে নহয়? শিক্ষাটোতো 1 নম্বৰ প্ৰব্লেম হ'ল। আৰু বাৰিষাতো ইয়াত গোটেই পানী গোটেই পানী। মই এই থিয় হৈ থকা জেগাটোত এহাতো পানী হয়। এইটো জেগাতে এহাতো পানী পাব বাৰিষাত নহয় জানো? নাও চলে। এতিয়া য'ত ইটো ৰাস্তা দি চাইকেল বা ইয়াত গাড়ী চলাই কিন্তু ইয়াত নাও চলাই বাৰিষাত ন? নাও চলে। এটা দোকানীটো এইটো আছে তেখেতৰ দোকানটো দেখালো। বাৰিষাত নদীৰ পানীৰ জাগা ঠিক আছে। বাইদেউ গ'ল খবৰ ল'ব যেতিয়া ক'ব নাজানে ক'ব নাজানে কৈছে ইয়াতো এটা দোকান গেলামালে আৰু 3খন গেলামাল দেখিছে। বাইদেউ খবৰ ভাল? নামটো কি আপোনাৰ? চনিকা বৰ্মন। দোকান দিয়া কেইবছৰ হ'ল এনে? 8-9 বছৰ হ'ল। 8-9 বছৰ ন? মাল ক'ৰ পৰা আনে? বৈকুণ্ঠপুৰৰ পৰা আনো। বৈকুণ্ঠপুৰ। কি পায় আপোনাৰ তাত? এইটো এনেকা গেলামালে লগত ট্ৰাং চাং আছে। লগত ট্ৰাং চাং বাকচ ৰাইজৰ কাৰণে না? গেলামাল কৰিলেতো আৰু চবেই চিনি পায়। লগতে ইয়াত কিবাও পায় এই কি কয় মবিল বাইক গ্ৰেছ আছে নেকি ইয়াতে? নাই। যোনে লাগে ইয়াতে পোৱা যায় আৰু
নেকি এনে পামচাৰ সময় হ'লে মাৰি দিয়ে অঁ পামচাৰ চামচাৰ দিলে হ'লে মাৰি দিয়ে না অঁ ঠিক আছে ধন্যবাদ সেইটো হ'ল বাইদেউৰ দোকান ইয়াত ছাতিৰ পৰা লৈ এই মবিলো পোৱা যায় সেইখিনি সুবিধা দিয়া হৈছে আৰু বাকী খবৰ ঠিক আছে না ল'ৰা ছোৱালী কেইজন 3টা ল'ৰা 3টা ঘৰটো আপোনাৰ ইটোৱে এইটো মানে কিবা মেচাকিত আছে ঘৰ মেচাকিত আছে ইয়াত আপোনালোকে দোকান দি থাকে ন ইয়াত এনে এইটো ৰাজহুৱা বজাৰ কমিটিৰ মাটি না ভাড়া চিষ্টেম ভাড়া নহয় দোকান দিব পাৰে আৰু দোকান দিব পাৰে খুব ধুনীয়া কিন্তু দেই ইয়াত দোকান কমিটি বজাৰ কমিটিকো ধন্যবাদ দিব লাগিব ইয়াৰ পৰা দোকানৰো ভাড়া লোৱা নাই ৰাইজ তেখেতলোক দোকানীসকলো খুব এনেকৈ ইয়াত লাভ উঠাব নোৱাৰিব মোৰ হিচাপত কিয় 2-3টা নাও ক'ৰ পৰা কেৰিং চাৰ্জ আছে এইটো শনিবাৰ বজাৰ যিটো আজি এইটো শনিবাৰ নহয় তাৰ কাৰণে খালী বজাৰখিনি দেখাইছোঁ আৰু চাওক আপোনালোকেতো নিশ্চয় চাইছে মই কেইটা ঘাট পাৰ হৈ আহিছে আগৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় চাইছে এইটো শনিবাৰ বজাৰৰ পৰিৱেশ ইয়াতে সেইটো চাওক এইটো হয়তো হোটেল হ'ব আজি বন্ধ সপ্তাহত একবাৰ খোলে বুলি ক'লে কিন্তু এইখিনি দেখালে নদীৰ মাজৰ যিটো বজাৰ নদীৰ মাজৰ ৰাইজটো আৰু ইয়াত লোকেল দোকান আমি এইটো বাইকৰ পৰা আহি কিমান কষ্ট হৈছোঁ 2 কুইণ্টেল থকা বাইক নাৱত উঠাইছোঁ বালিত চলাব লগা হয় কিমান গোপাল বাকী খবৰ ক ভাল আছে ভালে আছে এনে কাম কি লাগি আছে কামটোতো এতিয়া বৰ্তমান নাই গৈছিলোঁ অৰুণাচল গৈছিলোঁ অলপ কাম কৰিবলৈ অলপ আগত আহিলোঁ কিবা কি খেতি চেতি চলি আছে খেতিটো এতিয়া বৰ্তমান খেতি নাই ঠিক আছে ধন্যবাদ থাকিল এইখিনি আছিল শনিবাৰ বজাৰ দধেৰি চেণ্টাৰ না দধেৰি চেণ্টাৰৰ পৰিৱেশ অলপ দেখালোঁ চালোঁ মই চাই ভাল লাগিলোঁ ইয়াৰ যি পৰিৱেশ আৰু লগতে ইয়াৰ যিহেতু ব্যক্তিসকলৰ লগত আলোচনা খুব নৰ্মেল খুব আদৰ্শৱান মানে খুব নৰ্মেলকৈ কথা পাতে খুব ইম'শ্যনেলি একদম অন্তৰ চুই যোৱা কিছুমান কথা কয় নিশ্চয় আপোনালোকে বুজিছে কিমান কষ্ট কৰি ইয়াত এই দোকান দিছে নিজে চলক নচলক কিন্তু ৰাইজৰ সুবিধাৰ কাৰণে এইখিনি দোকানটো দিছে বুলি তেখেতলোকে নিজৰ মুখৰ পৰা কৈছে হয় ময়ো ক'ব পাৰোঁ যে ইয়াত সিহঁতি লাভ কৰাটো দূৰৰ কথা কিন্তু 2-3টা নাও আৰু য'ৰ পৰা আনিব গেলামাল হয়তো ইয়াৰ পৰা 50 কিলোমিটাৰ দূৰ হ'লচেলাৰ দোকান আৰু 2-3টা নাও পাৰ কৰি আৰু ডাইৰেক্ট নাও পাৰ কৰি যদি দোকানটো পোৱা হ'লে বেলেগ কথা আছে নাও পাৰ কৰাৰ পিছত আৰু কি আছে ইয়ালৈকে পাবলৈ কাৰণে হয়তো 5-6 কিলোমিটাৰ এনেকুৱা ৰাস্তাত সেইটোতো ঠিকে আছে বালিৰ মাজত যদি আহিছে আমিও বুজি পাইছোঁ নিশ্চয় ধন্যবাদ আপোনালোকক এইখিনিয়ে অলপ য'ত আহিছোঁ এইখিনি পৰিৱেশ দেখালোঁ ধন্যবাদ থেংক ইউ